নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম চিকেন স্যান্ডউইচৰ ৰেচিপিটো। তেতিয়াহ'লে বলক আমি ষ্টাৰ্ট কৰোঁ ৰেচিপিটো। প্ৰথমতে মই এটা বাটিত মাংস আৰু আলুৰ শুকান ভাজি কৰি লৈছোঁ, চিকেন ড্ৰাই ফ্ৰাই কৰি পেলাই লৈছোঁ। তাতে আমি যোগ দিম 1 চামুচ মেয়নিজ, তাৰপিছত আমি যোগ দিম 1 চামুচ দৈ, তাৰপিছত আমি ইয়াতে দি দিম 1 চামুচ মিহিকৈ কাটি লোৱা কেপচিকাম, আৰু যোগ দিম 1 চামুচ পিঁয়াজ মিহিকৈ কুটি লৈছোঁ আমি। এতিয়া এইখিনি গোটেইখিনি ভালকৈ মিলাই ল'ব লাগিব। মিশ্ৰণখিনিত আৰু যোগ দিম এয়া চিলি ফ্লেক্স, অৰ্থাৎ মিহিকৈ কুটি লোৱা শুকান জলকীয়াৰ টুকুৰা। এই মিশ্ৰণখিনি তৈয়াৰী হৈ উঠিছে, কিন্তু ডাঠ হৈছে, সেইকাৰণে আমি আৰু অলপমান মেয়নিজ মিলাই দিম। ফিলিংখিনি এনেকৈ চফ্টকৈ বনাই ল'ব যাতে আমাৰ স্যান্ডউইচত স্প্ৰেড কৰিবলৈ সুবিধা হয়। আৰু মই চিকেনখিনি ভাজোঁতেই অলৰেডি ভালকৈ নিমখ দি দিছিলোঁ, আপোনালোকৰ দৰকাৰ হ'লে আৰু নিমখ দি ল'ব পাৰে। এতিয়া মই ব্ৰেডকেইখন লৈ লৈছোঁ। ব্ৰেডকেইখনৰ দুইটা ছাইডতে আমি ধুনীয়াকৈ বাটাৰ লগাই ল'ম। কাৰণ এইখন আমি গ্ৰিল কৰিম, সেইকাৰণে বাটাৰ লগাই ল'ব লাগিব দুইটা ছাইডতে। চ' এনেকৈ আপোনালোকে দুইফালে বাটাৰ লগাব ব্ৰেডকেইখনত। এতিয়া আমাৰ ব্ৰেডত বাটাৰ লগোৱা হৈ গ'ল। তাৰপিছত আমি এনেকৈ এই ফিলিংখিনি ব্ৰেডত মাজত দি দিব। আপুনি মাজত ফাৰ্ষ্টতে দিব, প্ৰথমতে দি দিব, তাৰপিছত ছাইডত এনেকৈ স্প্ৰেড কৰি দিব। বেটাৰখিনি স্যান্ডউইচৰ ওপৰত লগোৱা হোৱাৰ পিছত আমি অলপ ইয়াৰ ওপৰত এনেকুৱা নহৰুৰ এয়া পাত হয়, অলপ দি দিম। পিঁয়াজ পাত থাকিলে আপোনালোকে পিঁয়াজ পাত দিব পাৰে, ধনিয়া পাত দিব পাৰে, আপোনালোকৰ যি সুবিধামতে পোৱা যায় এনেকৈ আপোনালোকে দি দিব। মই নহৰুৰ পাত দিছোঁ, গাৰ্লিক চাইভছ, আৰু ইয়াৰ ওপৰত আমি দিম এয়া চীজ স্লাইচ। আপোনালোকে গ্ৰেডেড চীজো ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত চীজ স্লাইচ আছে, আৰু মই বেছি চীজ খাব নিবিচাৰোঁ, যিহেতু চীজ বেছি ভাল নহয় স্বাস্থ্যৰ বাবে। চ' সেইকাৰণে আপোনালোকৰ প্ৰিয়জনৰ স্বাস্থ্যৰ কাৰণে আপোনালোকে চীজখিনি এনেকৈ স্লাইচ চীজ ভাঙি পেলাই দি দিব পাৰে স্যান্ডউইচৰ ওপৰত। তেতিয়া আপোনালোকে কমকৈও চীজ খোৱা হ'ব, আৰু এখন চীজেৰে আপোনালোকৰ দুটা স্যান্ডউইচ ধুনীয়াকৈ তৈয়াৰী হৈ যাব। এয়া আমাৰ দুটা স্যান্ডউইচে ৰেডি হৈ গ'ল। এতিয়া আমি পেন গৰম কৰি লৈছোঁ। ইয়াতে অলপমান ৰিফাইন তেল দি দিম। আমি অলৰেডি ব্ৰেডকেইখনত বাটাৰ লগাইছোঁৱে, সেইকাৰণে আমি আৰু বেছি বাটাৰ নলগাওঁ। বাটাৰৰ অলপমান ৰিফাইন তেল দি পেলাই পেনখনত এনেকৈ ভালকৈ স্প্ৰেড কৰি ল'ম। এখন হাতা বা ব্ৰাছৰ সহায়েৰে আপোনালোকে এনেকৈ তেলখিনি গোটেই পেনখনতে লগাই দিব। ভালকৈ পেনখন গৰম হোৱাৰ পিছত এনেকৈ স্যান্ডউইচটো আপুনি বহাই দিব পেনত, ভালকৈ বহাই পেলাই ঢাকনি লগাই দিব। আৰু এতিয়া আমি গ্ৰিল হ'বলৈ দিম। এতিয়া 2 মিনিট পিছত আপোনালোকে এনেকৈ ছাইডটো সলনি কৰি দিব ব্ৰেডৰ। ইটো এটা ছাইড অলৰেডি হৈ গৈছে। দুইটা স্যান্ডউইচে আমি এতিয়া উল্টাই দিলোঁ, আৰু তাৰপিছত আকৌ ঢাকনি লগাই পেলাই 1 মিনিটৰ কাৰণে গ্ৰিল হ'বলৈ দিম। এতিয়া কৈ থওঁ যে গোটেই সময়খিনি গেছৰ ফ্লেম ল' থাকিব। এয়া 1 মিনিটৰ পিছত চাওক, আমাৰ মচমচীয়া স্যান্ডউইচ তৈয়াৰী হৈ গৈছে। এইটো চাইজ চেক কৰি ল'ম ধুনীয়াকৈ। গৰম হৈছে, কেয়াৰফুলি কৰিব। ধুনীয়াকৈ দুইটা চাইড হৈ গৈছে। এতিয়া স্যান্ডউইচটো এখন প্লেটত ল'ব, আৰু মাজেৰে এনেকৈ মিহিকৈ কাটি দিব। এয়া চাওক, আমাৰ স্যান্ডউইচ তৈয়াৰী হৈ গৈছে। ইয়াৰ পিছত আপোনালোকে ইয়াক চচৰ লগত পৰিৱেশন কৰক আৰু এনজয় কৰক।